হেল্ল' বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ BA থাৰ্ড ছেমেষ্টাৰৰ ACC হিষ্ট্ৰী টাই ফাকে বা ফাকেল সংস্কৃতিৰ বিষয়ে। এইটো কুৱেশ্যন 10 মাৰ্কছৰ কাৰণে আহে, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই থাকিব। টাই ফাকে বা ফাকেল সংস্কৃতিৰ বিষয়ে বহলাই আলোচনা কৰা। উত্তৰ: অসম হৈছে উত্তৰ পূব ভাৰতৰ এখন অন্যতম ৰাজ্য। এই অসমত বিভিন্ন জাতি জনজাতি তথা জনগোষ্ঠীৰ লোকসকলে বসবাস কৰে। বিশ্বৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ দৰে মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত টাই জাতিৰ লোকসকলেও অসমলৈ আহি বসবাস কৰিছিল। অসমলৈ অহা এই টাই জাতিৰ এটা শাখাৰ নাম হ'ল টাই ফাকে বা ফাকিয়াল সকল। টাই ফাকে বা ফাকিয়াল সকল আহোমসকলৰে স্বগোত্ৰীয় লোক। তেওঁলোকৰ আদি বাসস্থান উত্তৰ ব্ৰহ্মদেশৰ টাইপং অঞ্চলত। অসমত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁলোক তুৰুংপানীৰ নদীৰ পাৰত বসবাস কৰিছিল। পিছে তেওঁলোক অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। টাই ফাকে বা ফাকিয়ালসকল মূলতঃ বৌদ্ধ ধৰ্মাৱলম্বী আছিল আৰু আজিও তেওঁলোকে বৌদ্ধ ধৰ্মাৱলম্বীৰ থেৰবাদীন শাখাৰ পৰম্পৰাবোৰ অব্যাহত ৰাখিছে। অসমত টাই ফাকে সকল বাস কৰা স্থানবোৰ আৰু তেওঁলোকৰ সমৃদ্ধশালী সভ্যতা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ ৰূপে পৰিচিত। 18 শতিকাত টাই ফাকে বা ফাকিয়ালসকল অসমলৈ আহি দিহিং নদীৰ পাৰত বসবাস কৰিবলৈ লয়। ফাকে শব্দটো মূলতঃ টাই শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে প্ৰাচীন দেৱাল। তেওঁলোকে বাস কৰা গাঁওবোৰৰ নাম হ'ল নামফাকে, টিপামফাকে, বৰফাকে, মনুমুখ, নামচাই, মংলং, নাংচাই, নিঘাম, ফানেং, লালং আদি। এই গাঁওবোৰৰ ভিতৰত টাই ফাকে সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নামফাকে। গতিকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব।